নমস্কাৰ, মই ৰেমি হাজৰিকা। সকলো দৰ্শককে বহাগ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দৰ্শকসকল, আজি মই আপোনালোকৰ আগলৈ দুই ধৰণৰ মালপোৱা লৈ আহিছোঁ, চেনিৰ মালপোৱা আৰু গুড়ৰ মালপোৱা। দৰ্শকসকল, আপোনালোকে জানেই মালপোৱাটো বিহুৰ কাৰণে বহু জৰুৰী। চাওকচোন, আহক মই দুবিধ মালপোৱা কেনেকৈ বনালোঁ। প্ৰথমেই চেনিৰ মালপোৱা বনাবৰ কাৰণে মই পিঠাগুড়ি ল'লোঁ 1.5 কাপ, তাৰপিছত ময়দা লৈছোঁ 1/2 কাপ, তাৰপিছত মই চেনি লৈছোঁ 1/2 কাপ, অলপমান নিমখ দিব, অলপমান সৰু চামুচৰ 1/2 চামুচ বা তাতকৈ কম, আৰু অলপমান বেকিং পাউডাৰ। তাৰপিছত সেইখিনি ধুনীয়াকৈ মিক্স কৰিব এনেকৈ। আপোনালোকে ইয়াত পানী দিওঁতে কুহুমীয়া পানী ব্যৱহাৰ কৰিব। পানী দৰকাৰ হ'ব প্ৰায় 1 কাপৰ পৰা 2 কাপ। এনেকৈ লাহে লাহে আপোনালোকে মিক্স কৰি থাকিব যেতিয়ালৈকে ধুনীয়াকৈ ডটো তৈয়াৰ নহয়। এয়া হৈ গৈছে, আমাৰ পিঠাৰ কাৰণে ডটো ৰেডি হৈ গৈছে। এয়া দেখিছে, এনেকুৱা হ'ব লাগে। এতিয়া গুড়ৰ কাৰণে আমি কি কৰিম, তেনেকেই 1.5 কাপ পিঠাগুড়ি ল'লোঁ, ভাতৰ চাউলৰ পিঠাগুড়ি লৈছোঁ, ময়দা লৈছোঁ। ময়দা দিলে মানে পিঠাটো কোমল হ'ব বহুত দেৰিলৈকে। তাৰপিছত এয়া গুড় ৰুকি লৈছোঁ এনেকুৱাকৈ। তাৰপিছত তেনেকেই অলপমান নিমখ দিলোঁ, আকৌ অলপমান বেকিং পাউডাৰ দিছোঁ, অলপ দিব, বেছি নহয়। এতিয়া সেইখিনি মিহলি কৰক, আৰু এইখিনিৰ কাৰণেও আপোনালোকে কুহুমীয়া পানী ব্যৱহাৰ কৰিব। অলপ অলপকৈ দি পেলাই এনেকৈ দেখুওৱা ধৰণে মিহলি কৰি গৈ থাকিব। আপোনালোকে নিজে অনুমান কৰিব পাৰিব পিঠাটোৰ কাৰণে কেনেকুৱা লাগে। এয়া চাওক কেনেকুৱা হৈছে, বেছি পনীয়াও নহয়, বেছি একেবাৰে ডাঠো নহয়। এইখিনি এতিয়া কি কৰিম, ৰাতি বা 6 বা 7 ঘণ্টাৰ কাৰণে ৰাখি থৈ দিম। এয়া চাওক এতিয়া কিমান ধুনীয়া হৈ আহিছে। এনেকুৱা হেতা এখন ল'ব, আকৌ এবাৰ আপোনালোকে এনেকৈ মিক্স কৰি ল'ব ভালকৈ। দুইখিনি চেনি আৰু গুড় দুইখিনি চাব কিমান ধুনীয়া পিঠা হ'ব। এতিয়া হৈ গৈছে। তাৰপিছত এখন কেৰাহী লৈছোঁ, লোহাৰ কেৰাহী, 2 কাপ তেল ল'লোঁ। সেইখিনি ধোঁৱা ওলাই যোৱালৈকে গৰম হ'বলৈ দিব। তাৰপিছত এতিয়া পিঠাখিনি এনেকুৱা বাতি হেতা এখনেৰে লৈ পেলাই ঢালি দিয়ক। মিডিয়াম ফ্লেমত ৰাখিব জুইটো। তাৰপিছত এয়া চাওক কেনেকৈ ধুনীয়াকৈ ফুলি আহিব। ইয়াকে বেলুনৰ নিচিনাকৈ ফুলি আহিছে, দেখিছে আপোনালোকে। এতিয়া আপোনালোকে লাহেকৈ লুটিয়াই দিয়ক। সেইফালেও সিজিবলৈ দিয়ক 2-3 মিনিটমানৰ কাৰণে। এনেকৈ অলপ লৰাই দিব, বেছি কষ্ট কৰিবই নালাগে আপোনালোকে। বহুত ধুনীয়া ধুনীয়া পিঠা একেবাৰে সহজতে হৈ যাব। এয়া চাওক চাৰিওফালে দেখিছে কিমান ধুনীয়া শ্বেপ হৈ গৈছে। আপোনালোকে নিজে অনুমান কৰিব পাৰিব। এয়া আমাৰ পিঠাটো ৰেডি হৈ গ'ল। চাৰিওফালে ৰেড কালাৰ হৈ গৈছে, তাৰমানে আপোনালোকৰ পিঠা ধুনীয়াকৈ সিজি গৈছে। খাবলৈ বহুত ধুনীয়া হয়, চাৰিওফালে মচমচীয়া হয়, আৰু ভিতৰখন কোমল হয়। খাবলৈ বহুত বেছি সোৱাদ হয়। আমি এনেকৈ টুকি ৰাখিম। এতিয়া বাকী থকা পিঠাখিনিও আমি এনেকৈ বনাম। মিডিয়াম ফ্লেমত দিব। তাৰপিছত দেখিব নিজে নিজেই ফুলি আহিব। গোটেইখিনি ফুলি অহাৰ পিছতহে আপোনালোকে বস্তুটো লুটিয়াব। এয়া দেখিছে ফুলি আহি গৈছে। তাৰপিছত ফুলাৰ পিছত আপোনালোকে কি কৰিব, পিঠাটো লুটিয়াব। এয়া লুটিয়াই দিছোঁ। এয়া নিজে নিজে কিমান ধুনীয়া শ্বেপ হৈ গৈছে। আপোনালোকে এবাৰ অনুমান কৰি এবাৰ বনালে আপোনালোকে গম পাব হৈ গৈছে একেবাৰে সহজতে। এনেকৈ এটা এটাকৈ গোটেইকেইটা পিঠা আপোনালোকে বনাই পেলাওক সহজতেই। বহুত ধুনীয়া পিঠা। এতিয়া গুড়ৰখিনিও তেনেকৈ বেলেগ নহয়। এয়া হেতাখনেদি এনেকৈ বনালোঁ। সেয়া চাওক কিমান ধুনীয়াকৈ ফুলি আহিছে। আপোনালোকে নিজে অনুমান কৰিব পাৰিব। ফুলি আহি গৈছে মানে হৈ গৈছে। এতিয়া লুটিয়াই দিয়ক লাহেকৈ। চাব তেল চিটিকি কৰিব পাৰে। এয়া চাওক চাৰিওফালে আপোনালোকে চাওক কিমান ধুনীয়া শ্বেপ হৈ গৈছে। এয়া মই ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া আপোনালোকে বনালে গম পাব। একেবাৰে সহজতে আপোনালোকৰ ধুনীয়া ধুনীয়া অতি সোৱাদ লগা মালপোৱা ৰেডি হৈ গৈছে। গুড়ৰ আৰু চেনিৰে আৰু গুড়ৰ
আৰু বাকীখিনি আপোনালোকে এনেকৈ এটা এটাকৈ বনাই পেলাওক। অলপো কষ্ট নহয়, একেবাৰে সহজতে হৈ গৈছে। ইয়াত ফুলি গৈছে, এতিয়া আকৌ লুটিয়াই দিয়ক। দেখিছে কিমান ধুনীয়া হৈ গৈছে পিঠাটো, একেবাৰে পাৰফেক্ট হৈ গৈছে। অতি সহজতে চেনি আৰু গুড়ৰ বহুত ধুনীয়া ধুনীয়া পিঠা আপোনালোকৰ বিহুৰ কাৰণে ৰেডি এতিয়া হৈ গৈছে। দৰ্শকসকল, আজি আপোনালোকৰ আগত মই চেনি আৰু গুড়ৰ দুটা বেলেগ বেলেগ ধৰণৰ মালপোৱা তৈয়াৰ কৰিলোঁ। কেনেকুৱানো পালে ভিডিঅ'টো এবাৰ লাইক কমেণ্ট কৰিবচোন। যদি ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলো দৰ্শককে ৰবিছ কিচেন তৰফৰ পৰা ধন্যবাদ জনালোঁ।